बिश्वनाथ जिल्लानि सिङाव थानाय गहपुर हालामनि खोलाहा जोबोर गोथौ ओनसोल सराइबारिनि श्री श्री फुलेश्वरी आइ थानाव दुर्गा फुजा फालियो। आसामनि थागिबि मिसिं हारिनि सुबुंफोरा फालिनाय बे फुलेश्वरी आइ थानाव दुर्गा फुजानि सप्तमी सानाव गोबां सिबियारिफोरनि थुबुर जानायखौ नुनो मोनो। এইবাৰ বৰ্তমান চৰকাৰৰ যিটো গাইডলাইন্স কোভিড বিধি অনুসাৰে আমি দুৰ্গা পূজা উদযাপন কৰা হৈছে আৰু অহা কাইলৈ মহা অষ্টমীৰ দিনা আমি ঠিক আজি যেনেধৰণে আমি নিয়ম নীতিৰ আধাৰত উদযাপন কৰা হৈছে তেনেকৈ অহা কাইলৈও এইটো তেনেধৰণে উদযাপন কৰা হ'ব আৰু ইয়াত বিভিন্ন ধৰণৰ হাজাৰ ভক্ত ইয়াত সমাগম হয় আৰু কাইলৈ আমাৰ পূজা অৰ্চনা আছে আৰু মহ বলিটো এই বছৰ আমি নিষেধ কৰা হৈছে কোভিড পৰিস্থিতিক লৈ পেলাই মোটামুটি হাঁহ পাৰ বুক ঘৰাই আৰু ছাগলী তেনেকৈ পূজা ভাগ কৰা হ'ব। ধন্যবাদ। ভক্তসকলৰ কাৰণে আমি ইয়াত কোভিড বিধি অনুসাৰে আমি চেনিটাইজাৰ মাস্ক আৰু টেম্পাৰেচাৰ তেনেকুৱা এটা আমি প্ৰস্তুত কৰিছোঁ, যিটো পাৰিছোঁ এইখিনি আমি ব্যৱস্থা কৰা হৈছে। ओरैहाय दिनैनि सप्तमी सानाव जरहाट जिल्लायावबो सोरखारा फोसावखानाय कोभिड खान्थिनि गेजेरजों दुर्गा फुजा फालिनाय जायो। मख'जाथावदि सिबियारिफोरखौ फुजा मण्डपाव खेबसेयाव सा 20ल' हाबहोनाय जादों। ঐতিহাসিক যোৰহাট বুঢ়ীগোসানী দেৱালৰ আজিৰ পৰা পূজা আৰম্ভ হৈছে। কেনেকুৱা ধৰণৰ আপোনালোকে আয়োজন কৰিছে? এবাৰ আমাৰ কোভিড যিহেতু নাইকিয়া হোৱা নাই, সেইকাৰণে আমি কিছুমান মানে কোভিডৰ গাইডলাইন্স ফ'ল' কৰি পূজাভাগ পাতিছোঁ। আমি ইয়াত চাকি জ্বলাবলৈ দিয়া নাই। চাকিৰ আমি 5 গছ পিতলৰ চাকি দি থোৱা আছে, তাত তেল ঢালিব পাৰিব যাতে ভিৰটো কম হয়, গেডাৰিংটো নহয়। এইবাৰ আমাৰ শৰাই সঁফুৰাও লোৱা নাই। আদান প্ৰদানৰ কোভিডৰ বহুত কথা থাকে, বলি বিধানো হোৱা নাই আৰু তাৰ মাজতে আমি পূজাভাগ নিয়াৰিকৈ পাতিবলৈ চেষ্টা কৰি আছোঁ আৰু হৈছেও নিয়াৰিক। আৰু আমাৰ ইয়াত 20জনকৈ সোমাবলৈ দিয়া হৈছে আৰু উইদাউট মাস্ক আমি সোমাবলৈ দিয়া নাই। যিখিনি মাস্ক পিন্ধিছে সেইখিনি ধুনীয়াকৈ সোমাবলৈ দিছে আৰু চেনিটাইজিং কৰিহে আমি সোমাবলৈ দিছোঁ। সন্ধিয়ালৈ যথেষ্ট ভিৰ পৰিলক্ষিত হয়, আপোনালোকে পৰিৱেশটো চম্ভালিব পাৰিব? আমাৰ চিকিউৰিটি মানুহ আছে। আমাৰ 4জন চিকিউৰিটি মানুহ, দুজন গেটত আছে, 2জন আমাৰ ভিতৰত আছে। তেওঁলোকে পৰীক্ষা নিৰীক্ষা কৰি টেম্পাৰেচাৰ মেচিন আছে, তেওঁলোকে আমি চেক কৰিহে আমি ভিতৰলৈ সোমাবলৈ দিওঁ। আৰতি তেনেকুৱা ধৰণৰ অনুষ্ঠানবোৰ আমাৰ ইয়াত তেনেকুৱা এবাৰ নহয়। এইবাৰ নহয় না আগৰ পৰাই নহয়? আমাৰ আৰতি ইয়াত নহয় তেনেকৈ। আৰতি নহয় আৰতি নহয়। আৰু বাকী আধ্যাত্মিক যিখিনি পূজা হয় সেইখিনি আগৰ পৰাই হয় আৰু বলি বিধানো হয়। আমি খালি এইবাৰ বলি বিধান ৰাজহুৱাভাৱে আমি লোৱা নাই। যিটো নিয়ম হয় মানে বলি এটা ছাগলী আমি দিব লাগে, যিটো পূজাৰ এটা অংশ, সেইকাৰণে সেইটোৱে নিয়মটো কৰিছোঁ। মাত্ৰ এটা হ'ব, এটা যাতে মানে পূজাৰ নিয়মটো কৰিবলৈ লাগে সেইটোৱে কৰিছোঁ। ৰাইজৰ পৰা লোৱা নাই এইবাৰ। गहपुरनिफ्राय गेरेमसा नार्जारी आरो जरहाटनिफ्राय बिद्याधर कलिता, इनसाइड एनि बर'।